ৰঙালী পালেহি দৰ্শক সাজু মঞ্চ সাজু সাজু শিল্পী মঞ্চত প্ৰাণ ঢালি গীত গাবলৈ আখৰাত ব্যস্ত শিল্পী सेल्फी ले ले रे ले ले रे ले ले रे सेल्फी तोरा थोड़ा ले বিহু বলিয়া ৰাইজলৈ শিল্পীৰ ন গীতৰ উপহাৰ কোন তৰালি ঐ কোন কথাতি ঐ একাও জ্বলিছে ও আমাৰ মৰমকে লৈ মই বোলে হেনো পগলা মই বোলে হেনো বলিয়া হেঁপাহৰ বহাগলৈ মাজত মাত্ৰ কেইটামান দিন বাকী ন ৰূপত দৰ্শকক ন সোৱাদ দিবলৈ এতিয়াৰে পৰা সাজু হৈছে ন পুৰণি শিল্পী জনগোষ্ঠীয় বিহুৰ পৰা ৰেপ চঙলৈ এটাৰ পিছত এটা হিট গানেৰে শিল্পীয়ে কপাব বিহু মঞ্চ মৰম লগাই লগাই ঐ মৰম লগাই লগাই এ মাধুৰী কৰি দি পাগলী এ মাধুৰী জনগোষ্ঠীয় বিহু গীতৰ শৰাই লৈ এইবাৰ মঞ্চত গীত পৰিৱেশন কৰিব কণ্ঠশিল্পী মৌচম গগৈয়ে চৰাই হোৱা হলে উৰি গলো হেতেন কিদৰে আছানো এবাৰ চাবলৈ বহাগত বিহু মঞ্চত গীত পৰিৱেশনৰ পূৰ্বে এতিয়া অন্তিম আখৰাত ব্যস্ত হৈ পৰিছে প্ৰত্যেকগৰাকী কণ্ঠশিল্পী মোৰ লগত আছে বৰ্তমান কণ্ঠশিল্পী মৌচম গগৈ জানো আহক বহাগৰ বিহু মঞ্চৰ পূৰ্বে তেওঁৰ কেনেকুৱা প্ৰস্তুতি বিহুৰ আখৰা মোটামুটি খুব সুন্দৰ হৈছে আমাৰ আৰু যিহেতু ৰাইজে মোৰ গীতবোৰ আজি 10-15 বছৰ আদৰি লৈ আহিছে চ' মোৰ নিজৰ গীত থাকিবই কেইবাটাও নতুন নতুন হিট গানেৰে উজনিৰ শিৱসাগৰৰ বিহু মঞ্চৰ পৰা এইবাৰ বহাগৰ আৰম্ভণি কৰিব শিল্পী সীমান্ত শেখৰে কেইবাটাও নতুন নতুন হিট গানেৰে উজনি নামনিৰ বিহু মঞ্চ কপাব জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীয়ে গগৈদা বুলি মাতিছা মোৰ চকু চাই হাঁহিছা মোৰ চাকুৰি অইলিন্দিয়াত বুলি চাগে ভাবিছা সেইবাবেই এতিয়াৰে পৰা আখৰাত ব্যস্ত কণ্ঠশিল্পী সীমান্ত শেখৰ আৰু তেওঁৰ বাদ্যযন্ত্ৰী আনহাতে নেনো গাড়ীৰে জনপ্ৰিয় হৈ পৰা কণ্ঠশিল্পী হিয়া মেধিয়ে এইবাৰ বিহু মঞ্চলৈ সাজু হৈছে ন গীতেৰে কেইবাটাও হিট বিহু গীত লৈ বিহু মঞ্চ কপাব হিয়া মেধিয়ে মোৰ দুটি গীত ৰিলিজ হৈছে এইবাৰ এটি কেকুৰা কুচিয়া বুলি এইটো লাটুমণি দাই ৰেপ কৰিছে ৰেপখিনি গাইছে আৰু অডিঅ'টো অকল ৰিলিজ দিছোঁ কিন্তু ৰাইজৰ পৰা খুব সুন্দৰ সঁহাৰি এটা পাইছোঁ বহাগ পালেহিয়েই গছ বিৰিখত ন কুঁহিপাত কুলি কেতেকীৰ বিননিত মুখৰিত দশদিশ এনেদৰেই বিহুৰ সময়ত বিহু মঞ্চত চমক দিবলৈ সাজু হৈছে কণ্ঠশিল্পী কেমেৰা পাৰ্চন ব্ৰজেন হালৈৰ সৈতে ডেভিড বুঢ়াগোহাঁই নিউজ লাইভ গুৱাহাটী।